আঙ্গুলতা তই কুশলে থাক। আঙ্গুলতা আই তই কুশলে থাক। তই ঘৰৰ ছোৱালী। তোৰ হাঁহিত দেখা পাওঁ বিশ্বাস আৰু পৰিৱৰ্তনৰ সেউজীয়া সপোন। তইতো জানয়ে আই, ছোৱালী বোৱাৰীবোৰে নিশা ৰাজপথত অকলে ঘূৰিব নোৱাৰে। মাতাল পাহানৰ নিৰ্লজ্জতাত কোনোজনী হয় ধৰ্ষিতা, কোনোবাজনী ওলাই নগ্ন ছবি। জীৱনৰ বাবে সিহঁতে বুকুত লৈ ফুৰে এটা জীয়া বদনামৰ কাকিনী কঠীয়া। ডাঙৰ ডাঙৰ নেতাবোৰে দেখোন কথাৰে ফুলঝাৰি মাৰে নাৰী সুৰক্ষাৰ, কিন্তু আই তইতো নিজে দেখিছ নাৰীবোৰ কিমান সুৰক্ষিত। তোৰ মাত মাতিবৰ সময় হ'ল অসমীয়াৰ হকে, অসহায় নাৰীৰ হকে। চতুৰ্থ শ্ৰেণী চাকৰিয়াল মানুহজনৰ অৱসৰ লোৱা 3টা বছৰ হ'ল। অফিচৰ দুৱাৰে দুৱাৰে পেঞ্চনৰ টকা কেইটাৰ বাবে কিমাননো আৰু ঘূৰিব। তই হয়তো বুজিব পাৰিছ কিমান যে কষ্টত ঘৰখন চলাব লগা হৈছে। কলং নৈৰ বাঢ়নি পানীত ঘৰটো ভাঙিল, খেতিডৰা গ'ল নৈৰ বুকুত। এইবোৰ দেখি অসহায় হৈ পৰিছো আই। ক'ত থাকিম, কি খাম ভাবিব পৰা নাই। শ্বহীদৰ বিধৱা পত্নীৰ কাণ্ড শুনিবলৈ আজি কোনো নাই। জংঘলত যেন ধৰিব যায়, ধৰা পৰাৰ পিছত সিহঁতে দেৰক্ষী কিয় পায়। কথাবোৰ ভাবিবিছো নাই। ডাঙৰ ছোৱালীজনীক বিয়া দিছিলো, কিন্তু যৌতুকৰ টোপোলাটো লগত দিব নোৱাৰিলো বাবে ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিলো আই। আমাৰ দুখীয়াৰ বাবে কোননো আছে মাত মাতিবলৈ। ধনীৰ দালালবোৰচোন আইনৰ সুৰুঙাৰে পাৰ হৈ যায়। তই এবাৰ আমাৰ হকে মাত দিবিচোন। মাজু ছোৱালীজনী কাম বিচাৰি চহৰলৈ গ'ল। মানুহৰ মুখত শুনিছো তাই বোলে ভাল বেয়া কাম কৰে। পঢ়ি শুনি চাকৰি এটাকে যোগাৰ কৰিব নোৱাৰিলে তাইকনো কি দুখ দিম ক। আই, ডাইনী হত্যা কিমান হব তই কচোন। নাৰীৰ বিষয়ে তই নাভাবিলে ভাবিবলৈ আৰু কোনো নাই। সৰু ছোৱালীজনী গৈছিল অভিনয় কৰিব বুলি, প্ৰযোজকে নিজৰ সুবিধা ললে আই। শুকান মুখ লৈ উভতি আহিল তাই। পাৰিলে তয়ে কিবা এটা উপায় কৰি দিবিচোন নাই। তেজক পানী কৰি কষ্ট কৰা শিপিনীবোৰৰ কথা তোৰ মনত আছেনে আই? তইতো গাঁৱৰ ছোৱালী, আজি তাঁতঘৰ নাই, থাকিলেও তাঁতশাল নাই। অকমান চাবিচোন শিপিনীবোৰক চকু ফুৰাই। তোৰ ভৰিখন ৰাজনীতিত পৰাৰ পিছত ভাবিছিলো নাৰীয়ে স্বাধীনভাৱে জীয়াই থকাৰ সাহসকণ পাব। দ্ৰুপদীৰ দৰে কোনোৱে অসহায় নহব। নাৰীৰ সমাজখন সুখত থাকিব। আমি জানো তই বহু কষ্টৰ পিছত সেইখিনি পাইছ। আৰু যা আগুৱাই, নাহিবি পিছুৱাই। আশীৰ্বাদ দিছো তোক সকলো অসমীয়াই। কাৰণ তই যে গেলাৰীৰ দৰ্শক, তইহে বুজিবি আচল নাটক। আজি তোৰ সময় সমাগত আই। নাৰীৰ হকে মাত মতাৰ, অসমীয়াৰ কথা ভবাৰ। তয়ে স্মৃতি ইৰাণী, তয়ে আমাৰ কনকলতা। তই অসমীয়াৰ আপোন জীয়াৰী আঙ্গুলতা। কথাষাৰ মনত ৰাখিবি আই। তই নামাতিলে নাৰীৰ হকে মাতোতা নাই।